গায়ত্ৰী মন্ত্ৰ, সৎ বুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুবস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো যো ন প্ৰচোদয়াৎ। আজিৰ কাহিনী সৎ অভ্যাস। এজন শিক্ষকে শ্ৰেণীত পঢ়াই থকাৰ মাজতে ৰামুৱে প্ৰশ্ন কৰিলে, মহাশয়, মই পাটীগণিতৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু উত্তৰ উলিয়াব নোৱাৰোঁ। শিক্ষকে বুজালে, বাছা, তুমি সৰুকালৰ কথাবোৰ মনত পেলোৱাচোন। তুমি যেতিয়া খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিলা, বাৰে বাৰে থুপুক থুপুককৈ পৰি গৈছিলা, আৰু প্ৰতিবাৰেই পৰাৰ পাছত আকৌ উঠি খোজ কঢ়াৰ প্ৰয়াস কৰি কৰি তুমি খোজ কাঢ়িবলৈ শিকি গ'লা। যেতিয়া তুমি চাইকেল চলোৱা আৰম্ভ কৰিছিলা, তুমি বাৰে বাৰে পৰি যোৱা স্বত্তেও এদিন চাইকেল চলাব পৰা হ'লা, এবাৰো নপৰাকৈ। যেতিয়া কেপিটেল এ লিখিবলৈ আৰম্ভ কৰিছিলা, স্মল এ লিখিব পৰা নাছিলা। এৰ ওপৰত বাৰে বাৰে লিখি তুমি এ লিখিব পৰা হ'লা। ইয়াৰ পৰা এইটোৱেই প্ৰমাণ হ'ল যে বাৰে বাৰে অভ্যাস কৰিলে কামটো কৰাত সফল হোৱাটো নিশ্চিত। আজি অংক কৰাত তুমি অসুবিধা পাইছা। তুমি দৈনিক অন্ততঃ 2 ঘণ্টা পাটীগণিতৰ অংক কৰিবলৈ লোৱাচোন। এদিন আহিবই যিদিনা তোমাৰ বাবে অংক কৰাটো একেবাৰে উজু বা সহজ হৈ পৰিব। তেতিয়া শ্যামুৱে থিয় হৈ ক'লে, মহাশয়, মোৰ কাৰণে ৰাতিপুৱা সোনকালে শুই উঠাটো সমস্যা। এনেধৰণেৰে চেষ্টা কৰিলে মোৰো কাহিলি পুৱাতে উঠা অভ্যাসটো হ'বনে? শিক্ষকে ক'লে, ঠিক কথা শুন, যিটো কাম কৰাৰ অভ্যাস গঢ়িব লাগে, সেইটো কাম বাৰম্বাৰ কৰিলে এদিন কামটো কৰাৰ অভ্যাস গঢ়ি উঠিবই। যিসকল লোক আগৰণুৱা, তেওঁলোকে এই সূত্ৰ অনুযায়ী কাম কৰিয়েই আগবাঢ়ি যায়। সেই সময়তে মনোহৰ থিয় হৈ প্ৰশ্ন কৰিলে, মহাশয়, এনেধৰণৰ আৰু কি কি সৎ অভ্যাস আছে যিবোৰৰ দ্বাৰা আমি জীৱন পথত আগবঢ়াত সহায় পাব পাৰোঁ? বাছাহঁত, তোমালোকে লিখি লোৱা। ৰাতিপুৱা খুব সোনকালে শুই উঠাৰ অভ্যাস, যোগ ব্যায়াম আদি কৰাৰ অভ্যাস, সেইবোৰ খাদ্য খোৱাৰ অভ্যাস কৰিব লাগে যিবোৰ স্বাস্থ্যসন্মত আৰু তোমাৰ শৰীৰটোক ভালে ৰাখে। মা দেউতাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ অভ্যাস, মা দেউতাৰ সৰু সৰু কামবোৰত হাত আগবঢ়োৱাৰ অভ্যাস, শিক্ষকৰ কথা মনোযোগেৰে শুনাৰ অভ্যাস, সদায় সত্য কথা কোৱাৰ অভ্যাস, সততা আৰু আন্তৰিকতাৰে নিজৰ কাম কৰাৰ অভ্যাস, প্ৰতি ক্ষেত্ৰতে অনুশাসন পালন কৰাৰ অভ্যাস, পৰোপকাৰ মানে আনক সহায় কৰাৰ অভ্যাস। এইবোৰ এনে কিছুমান সৎ অভ্যাস যিবোৰৰ অভ্যাস কৰিলে জীৱন পথত আগবঢ়াটো অত্যন্ত সহজ হৈ পৰে। আৰু এটা কথা, যি প্ৰকৃতিয়ে, যি পৰমাত্মাই তোমাক জীৱন দান দি সকলো সা সুবিধা প্ৰদান কৰিছে, কথা কোৱাৰ স্বাধীনতা, চিন্তা ভাৱনা কৰাৰ সুবিধা, দৃষ্টিশক্তি, শ্ৰৱণ শক্তি দিছে, সেই পৰমাত্মা আৰু প্ৰকৃতিক সদায় ধন্যবাদ জনাবা। তেওঁৰ উপাসনা কৰিবা, অলপ সময় মন্ত্ৰ জপ কৰিবা, কিছু সময় পূজা আৰাধনা কৰিলে তোমাৰ ভিতৰৰ শক্তি বাঢ়িব। আৰু যেতিয়া তোমাৰ অন্তৰাত্মাৰ শক্তি বৃদ্ধি হ'ব, তেতিয়া তোমাৰ বাবে অধিক কাম কৰাটো সহজ হৈ পৰিব। সকলো ছাত্ৰ ছাত্ৰীয়ে একমুখে ক'লে, ঠিক কথা মহাশয়, আমি সকলোৱে আপোনাৰ কথা বুজিব পাৰিছোঁ আৰু ইয়াক পালন কৰি আমি আমাৰ জীৱনত আগবাঢ়ি যাম, কাৰণ আমাৰ ভৱিষ্যত আমাৰ হাতত।
আৰু আমাৰ ভৱিষ্যত আমি নিজে গঢ় দিব পাৰিম আৰু আমি আপোনাক কথা দিছোঁ যে আমি আমাৰ ভৱিষ্যত সুন্দৰকৈ গঢ় দি আপোনাক দেখুৱাম। আমাৰ গুৰুদেৱ পণ্ডিত শ্ৰী ৰাম শৰ্মা আচাৰ্যই প্ৰায়ে কৈছিল, মানুহেই নিজৰ ভাগ্যৰ স্বয়ং নিৰ্মাতা। ধন্যবাদ।